আদবা লাগব এইখিনি হাই গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল আকৌ এটা নতুন ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ বাকী আজিৰ ভিডিঅ'টো অলপ বেলেগ হ'ব যাই আছে চবফালে চাক নেচাৰেল চাক আৰু আজি মোৰ লুকটোও বেলেগ দেখা পাইছি আজি বেলেগ আৰু আজি আমাৰ লগত মানে এজন বহুত ডাঙৰ বিখ্যাত ইউটিউবাৰ মানে আপোনালোকে চিনিয়ে পায় দেখা পালে ৰিচেণ্টলি তেওঁ মানে এই আপাৰ আছাম কেদাৰনাথ এনেকুৱাকে ৰাইড কৰি আহিছে তো দেখাই আছো ৰ'ব মই যে ক'লো কেদাৰনাথৰ পৰা অহা বুলি কেদাৰনাথটো মানে তেওঁ মানে খোজকাঢ়ি গৈছে মানে আছাম টু কেদাৰনাথ খোজকাঢ়ি গৈছে তেওঁৰ মানে ভৰি চালিয়ে গম পাই যায় ভৰি যি কোৱা কহি এই খোজকাঢ়ি গাড়ী ভৰি বনিছে কিন্তু দেই समझ रहे हो आप গাইজ চাই থাক গাইজ ই আহি পালা ৰ ভাই আৰু ইও আমাৰ লগত যে গা ধুব তো ভাই ফিল কেনে গা ধুবি নেকি গাইজ ইটস টাইম টু ৰিভিল দ্য মষ্ট হোৱা নাই দেখাই আছো সি মানে উলবা খোজা নাই সি উলবো অলপ টাইম ৰখ দেখাই আছো গাইজ খাল বহুত আছে এইটো এটা খাল এইটো এটা খাল এইটো এটা খাল সেইটো এটা খাল আমি এনে বিশেষকৈ সেইটোত ধো কিন্তু আজি মানে অলপ পৰিস্থিতিখিনি বেয়া হৈছে মানে আজি এতেই ধুম আজি মানুহজনক এতিয়া মানে দেখাম কিন্তু মানুহজনে মোৰ কাৰণে এটা মানে কেদাৰনাথৰ পৰা এনাৰ্জি ফুড এটা আনছি সেই ফুডটো আমি মানে খাই ল'ম তাৰপিছতহে গা ধুম কাৰণ সেই হোৱা নাই তাৰপিছত আমি কি হৈ দি নামছি এই মুখৰ কি তই হয় দি নামি গেলি গাইছে ফুডটো খাই লওঁ তাৰপিছত নামি আছো भाई केदारनाथ পৰা আনিছো আৰু গাইছ দিছ ইজ এনাৰ্জি ফুড वाओ ब्यूटीफुल লাগব এইখিনি গাইছ ইটস টাইম টু ৰিভিল দিছ মেন কি হলে ভাই তো মানুহজন এইজনে মানে আপোনালোকে চিনিয়ে পাইছে দিছ খাতিদা মোৰ পৰিচয়টো মই নিদিলেও হ'ব আপোনালোকে মোক চিনিয়ে পায় চাগে আগৰ ভিডিঅ'বিলাক দেখিছে আপাৰ আছাম কেদাৰনাথ খোজকাঢ়ি এইবিলাক মাৰি আহিছোঁ মই আপোনালোকে মোক পৰিচয়টো মই নিদিলেও হ'ব গতিকে পিক্সাৰটো ভাল হৈছে না পিক্সাৰ কোৱালিটি গুড মানে এই মোক দেখা পায় মানে এই চেনেলটো খুলছি একো যাবা কৈছোঁ মই বোলো কেদাৰনাথ এনেকৈ গ'লে নহ'ব মানে ভৰিয়ে ডিমা চিমা বনাই ল'ব লাগিব ডিমা বনাইছে কিন্তু কোৱা কৈ দিছে কিন্তু ফাৰ্ষ্টে মানে বনাই ল'ব লাগিব তাৰপিছত মানে যাব পাৰিব গতিকে খুলছি এক মই ছাপোৰ্ট কৰিব কাৰণে আজি আছোঁ আপোনালোকে চাই থাকিব মোক যিকেইটা ভাল পায় এক লাইক চেক কৰি দিব আপোনালোকে চাই থাকক ভিডিঅ'টো ধামাকা হ'ব ধামাকা ফকাল এটা আছে কিন্তু ইয়াৰ গাইছ ইউটিউবত দেখছি গাইছ চলিকেনে দেখছি না মোক দেখা পাই চবেই ভিডিঅ'ত নামা হৈ গৈছে কি কৰিম আৰু এতিয়া ভালো পায় একো ক'বও নোৱাৰোঁ এতিয়া মোক দেখা পাই চবেই হাগুৰি বাজৰি চলি ভিডিঅ' কৰি আছে সৰু সুৰা চলি পঢ়া শুনাও বেয়া হৈ যায় আছে এতিয়া মইতো বাৰু ছাকচেছ হ'লোঁ কিবাকৈ ইয়াতে হ'লে নহয় গম নাপাওঁ আছোঁ ছাপোৰ্ট কৰি যাম কৰক দে লাইক চেক কৰি দিব समझ रहे हो आप समझ रहे हो আমাৰ এতিয়া যোন এইটো কোৱে টিংছ সি এতিয়া মানে দিব এতিয়া সাঁতুৰিব পানী খাবি নেকি ঐ মোক কোনো আগবা পিছ এটা লাগব দেই আগবা পিছ এটা লাগব মই দেখা নাই নাকে চাকে পানী সোমাই বহি আছো পিছুৰ নামত দি কিবা এটা মাৰিম যদি বাচলো আৰু ভিডিঅ' পাবি আৰু যদি ভিডিঅ' নাপা গম পাবি টিংছ নাই দোৱা আছে নাই এইখিনি ফুল দোৱা জাগাত দোৱা কিবা এটা দি আৰু ভাই মোৰ সন্মান তোৰা কিয় কৈছো এইগিলা মই কেদাৰনাথতে মাৰি আছো এক পিচ দি মই দিম আৰু ভাই মোবাইল চোবাইল লৈ দেখছি গাইছ এনেকে কঁকাল চকাল ভাঙিলেও ভাঙা আৰু নাই অলপ সাঁতুৰি নেকি অলপ সাঁতুৰি লওঁ কি গাইছ যি লেতেৰা পানী দেখা গিলা কি মেটচা মাৰছি এনো মেটচাই দেচোন যি মেটা মাৰছি গাইছ নকওঁ আৰু তহঁতৰ গাঁৱলীয়া ল'ৰা গা ধুবাই লাগিব কেনাই আচ্ছাক মাৰিলি অলপ ভালকে মাৰিব লাগে মোক লগ পাই তোমাৰ অনুভৱটো কেনে তলফালে নেদেখাবি বাকী এনে ভালে এই পিছ চিঘবা পাৰিবি এক লগ ধৰলি
মানে বেকফ্লিপ তাৰপিছত ভিডিঅ' চিডিঅ' অলপ আইডিয়া ল'ব পাৰিবি যিহেতু সি অলপ পুৰণা হিলাৰী না আৰু ময়ো বেছি দেৰি নকৰোঁ মোৰ মানে আজি বেটা লগ ধৰিব আছে মানে মিঠা বেটা আছে যাব লাগিব এই এক নাই চাগে কি আছে ভাই পিঠিখন লাল কৰিছে নেকি পিঠিখন লাল কৰিছে একো নাই এইগিলা একো নাই চেং চেঙে গেছি গাইছ এই মই দিম নেকি এটা হা দি जगन्नाथ प्रेमानंदी ये क्या हुई गमछा भी खुल गया मेरा তো গাছ গা পা ধুলো ভাল লাগিল মোৰ চেনেলত মানে ভিডিঅ' চিডিঅ' দিয়া নাই বহুত দিন দেখা পাব আপোনালোকে যাম মানে এইগিলা সদায় দেখাই দেখা জেগা কি দেখাম সেইকাৰণে ক'ৰবাত গ'লে দেখাম আমি টিংকু আৰু মই ৰিচেণ্টলি ট্ৰিপ এটা ভাবি আছোঁ ক'ত যাওঁ কি কৰোঁ এতিয়া হোৱা নাই কিন্তু ট্ৰিপ এটা যাম কিন্তু দেই গাইজ একদম ধামাকা হ'ব কিন্তু ৰবি থাকক মোক কিন্তু পাহৰি নাযাবি দেই চাই থাকক বহুত ভাল লাগছে গাইজ আৰু গা চাটো মেচ্ছা মাৰছি আৰু ক'ব লগা উপায় নাই ঠিক আছে একবাৰ নেচাৰটো আকৌ দেখাই দিওঁ আমাৰ কাষৰে মানে ঘৰৰ চাই লওঁ আৰু অলপ সাঁতুৰিলো বহুত দিন সাঁতুৰাই নাই বাকী এই ডিম্পাল মানে খাতি দা এই জীৱনত বহুত বস্তু শিকিলো কিন্তু এই বেক ফ্লিপটো শিকিব নলোৱে তই নিশিকেলি না কি কম পেট্ৰল চিন নাই পেটটো সোমাই লগ আছে মানে এইগিলা নিজৰ দম লাগব মই দেখা নাই গল্ফৰ কেইটামান বেকা কৰি ভুলিলো যি হৈ ভুলিলো সেই পাৰা হলো না ওই এইটো কি জোচ এই গাইছ এর জোচ দেখছা না এর চেনেলত যাবি ভিডিঅ' গিলা চাবি আৰু জোচ দেখা পাবি মোৰ চেনেলতে এই দি থাকে আৰু এই কি বুলি কয় কথা এনে কয় শেষ নহওঁতে দিলাই জাপ মাৰি পানী গাছ এনেকুৱাই আৰু মানে ভয় কৰিব নালাগিব পেটটো সোমাইছে ভয় কৰিব নালাগিব আৰু গাইছ এইটো ইয়াৰ ৰিয়েল বডি দেই আৰু এইগিলা জিম চিম যাই বনোৱা বডি নহয় গাইছ একদম ফিটনেছ আৰু একদম এই গাইছ কি কম আৰু ভিডিঅ'ত কেনেকুৱা দেখছি নাজানো হ'ল বেছি গা পা ধোৱা পানী চানী গৰম হৈ আছে গা পা ধোৱা হ'ল ভিডিঅ'টো আৰু আছে চাইডৰ শেষৰ লাগে আমি ভাত পানী খাই এপাক ওলাই যাম বাকী এনে চুইমিং পুল ভাল না আমাৰ এয়া ভাল সেইটো কৈ দি একবাৰ কি চুইমিং পুলত ইমান টকা খৰচ কৰি মুত না হেৰি কৰিব পাৰে সেইটো হয় কিন্তু মুত খাবা যাম পইচা ভৰি ইয়াতে ধুম পইচাও ভৰি মুতো খাম নেকি ইয়াতে মুত নাই গৰু ছাগাল এটা মুতবা দি চাই থাকক গা পা ধুলো ভাল লাগিল এতিয়া বহুত দিনৰ মূৰত গা ধুলো গা চা বঢ়িয়া এতিয়া ভাল লাগছি পাতলা লাগছি ঘৰত যে একবাৰ ধুব লাগিব নহ'লে গাৰ কালাৰ একদম বাঙালী আৰু তাৰপিছত গা পা ধুই এই চেনেলি কেইখন দেখাই দিছো খাইছো এইগিলা চেনেলি যি পৰি আছে এইগিলা খাইছো গাছ মুখেদি কি কবি আৰু একো নাই গুহাল আৰু না আমি একো নাই গাইছ আৰু এতিয়া সেই চেনেলি গাত উৰি লৈ এনেকে ঘৰত যাই থাকিব লাগিব নহ'লে ঘৰত যাই গা পা ধুই ল'ম গা পা ধুই বঢ়িয়াকৈ ভাত পানী খাম ভাত পানী খাই অকণমান ৰেষ্ট লৈ আকৌ ওলাই যাম নে কি একটা ওলাই যাম ওলাই যাই কিনে ভিডিঅ'টো এম কৰিম দেখাম চোক লাগছি নেকি বে পাইছোঁ খেলা দে একো নাই গাইজ চাই থাকিব ভাত পানী খাই গাইজ আহি পালো খাতীহঁতৰ ঘৰ মানে ভাতটো খাই গা চা ধুই কিনে আহি কিনে এতিয়া ডাইৰেক্ট খাতীহঁতৰ ঘৰ পালো তো আমি এতিয়া এটা জাগাত যাম বাকী ৰেডি হৈ আছে চাই থাক বাকী আৰু গাড়ীখন দেখাই নিছিলোঁ গাড়ীখন আমি মানে ভিডিঅ' চিডিঅ' দিয়াই নিছিলোঁ লোৱাৰ পিছত একদিন গাড়ীখনৰ ওপৰত ভিডিঅ' এটা দিম দে বাকী আমি এইগিলা কেদাৰনাথ চেদাৰনাথ যাওঁ এইগিলা মানে অলপ এনেই ফাল্টু কৰিলোঁ যদি তহঁতে এনেকৈ ছাপোৰ্ট কৰি থাকা তেতিয়া আমি যাম কিন্তু একদিন এটা নতুন বস্তু দেখিছোঁ এই খাতীহঁতৰ বাৰাণ্ডাত দেখিছা না এয়া বাৰাণ্ডা বেছি ওখ নহয় চা অমিতা ক'ত লাগছি মুখ লাগে ভাই মুখ লাগে এইগিলা গম পানে সঁচা কালি লাগে এইগিলা গোটাই অমিতা সৰব কোনো মুখ চুখ নলগাবি দেই এৰে যদি এটাও অমিতা সৰে ডিসক্ৰিপচনৰ নাম্বাৰটো দি কন্টাক্ট কৰিবা দি কুইণ্টেলে দিম না কাৰোবাক যদি অমিতা লাগে কণ্টেক্ট কৰিবি ডিছক্ৰিপশ্যনৰ নাম্বাৰটো দি দিম
ডাইৰেক্ট কণ্টেক্ট কৰিলে কুইণ্টেলে ঘৰত গাড়ী পচে এই নহয় আৰু আছে কুইণ্টেল যাব টেনশ্যন নল'ব এইকেইটা মানে মাটিৰ কাষতে লাগি আছে সেইকাৰণে দেখাই দিছো এইগিলা ফুল চুল লাগি আছে ধুনীয়াকে কি জানানে কেঁচাত মিঠা হা কেঁচাত মিঠা পাৰ মিঠা কেঁচাত মিঠা সঁচা খাই দিছে আৰু সৰু এইয়া দেখাই আছে সঁচা এই হাতেদি ছিঙিব পাৰি মানে ঐ ছিঙি আনলাই অমিতা মানুহ কোনে খায় শ্বাহৰুখ খান তো গাইছ আমি এতিয়া ওলাই দিলো আমি যাই আছো ফুৰিব যাই আছো সেইকাৰণে আমাৰ গাঁৱৰ ৰাস্তাটো চৰকাৰে চালি ভাল হয় অলপ ভাল কৰি দিলে ভাল লাগে কিন্তু ক'ত কৰিব আমাক মিয়া বুলি ভাবে ভাল কৰি নেদে ৰিক্সাতে গাইছে ৰাস্তাৰ অৱস্থা এই গাড়ী বুঢ়া কৰি পেলালো চলে চাই থাকক যাই আছো আমি ওলাই যাই আছো ঐ বাইদেউ ভিতৰত হাই দি একবাৰ তো যাই আছো এই মৰিলে গাইছ চাই থাকক যেতিয়া আমি আমাৰ লগ যে পৰাগ যে সিহঁতৰ ঘৰ আহি পালো তাক ঘৰত আছে না মাতলো পৰাগ মৰিলা নেকি আকৌ কোনা চোনাই আছে আমাৰ মাজত আহি পালা আমাৰ এই বিখ্যাত দোকানী এইখানৰ দোকান খুলিব চেল পাতি ভালে চলে বিশ্ব পূজা বোলে খবৰ পাতি ভাল না একবাৰ হাইডে ভিডিঅ' এটা কৰি আছো ভাল এনে ফ্লিপকাৰ্টৰ চেল পাতি ভাল না তো এফালে মাজে পূজা যি হ'ব বিশ্বকৰ্মা পূজা ইফালে হৈ আছে ইয়া গুৰু ভাই গাড়ী চালি লাহে চলিবি ভাই ভাই কামটো কেতিয়া মানে হ'ব হা চাব বছো অলপ ভিডিঅ'ত কিবা এটা ক'বে ভাই চাবস্ক্ৰাইব কৰি দিবা দিয়ে ভাই কামটো কেতিয়া মানে হ'ব ইউটিউবত ভিডিঅ' দিম বুলি ভাবিছিলো পূজা এইফালে আছে পলাই দেখো কয় ভাই পলাই বে ৰাজ কৰে ভাই পলাই ইহঁতে গাইছ মই যে কৈছো আমাৰ ভাইৰ দোকান খান এইখানে আজি মানে অলপ চিজিল কৰিলো দোকান খান এইগিলা ফাক চাক হৈছে চলে গা পা ধুই আছো এইগিলা আমাৰ কাষ্টমাৰ এইয়া ঘেৰা দোকানত আপোনালোকে লাগিলে আহিব আপোনালোকে ইমান দূৰৰ পৰা ক'ত আহিব গাঁৱৰ কেইটা আহিলে আহিব ভাই কিবা এটা ক'লে शाबाश बेटा बहुत बढ़िया উঠবাই নহ'লে ৰাবাৰ চুলিয়ে লাজ কৰা লাহে লাহে মই লাইনত আনি আছো আৰু তো গাইছ ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ ভিডিঅ'টো সমাপ্ত কৰা টাইম হ'ল আৰু ইমানো বেছি দীঘল নকৰোঁ কাৰণ বহুত MC এইগিলা যে কৈছোঁ কেদাৰনাথ যাওঁ কিবা যাৱা এইগিলা এনেই কৈছোঁ যাৱা নাই যাম আপোনালোকে ছাপোৰ্ট কৰিলে ইউটিউবৰ ফাৰ্ষ্ট মালটো সোমাই যাম কেদাৰনাথ কিবা কবি দাদা মালটো দাদা কিবা কবি লাজ কৰে দে দাদা কি বুলি কয় এতিয়া কেদাৰনাথটো যাওঁতে মই এনেই কৈছোঁ যোৱা নাই বাৰু যাম আপোনালোকে যদি ছাপোৰ্ট কৰি থাকে সহযোগিতা কৰি থাকে নিশ্চয় যাম কেদাৰনাথ দেখা পাব আপোনালোকে ইউটিউবৰ ফাৰ্ষ্ট মালটো সোমাই ঘোঁৰা লৈ যাম গাইজ ঘোঁৰাত যাম আৰু গতিকে চাই থাকক আৰু কিবা কওঁ তোৰ ভিডিঅ' গোটাই ময়ে দিলোঁ আজি মানে ইয়ে কৰি দিলা আজি মানে ইমান মোৰ মানে জোচটো নাই ইয়াৰ জোচটো কেনেকুৱা গম পালি মোৰ ভিডিঅ'ত চাই ইয়াৰ জোচটো এটা বেলেগ লেভেলৰ হা এইটো মানে বুজি পাই পাইছি আৰু তো আজি ভিডিঅ'টো এইখিনি আছিল যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব লগতে কোনোবা যদি নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই গাইছ আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম বাকী আৰু এটা চেনেল আছে সেইটো মই ডিছক্ৰিপশ্যনত লিংকত দিম দৰকাৰ নাই দি দিম গাইছ আছে বঢ়িয়া চাই থাকক বাই